মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আৰু মই দুপৰীয়া গোৱালপাৰাৰ ৰংজুলিলৈ গৈছিলোঁ। বেসিক্যালি চিমেলি তোলা বুলি গাঁও এখনলৈ গৈছিলোঁ। যোৱাকালি সেই গাঁওখনত 5জন লোক নাও দুৰ্ঘটনাত পতিত হৈ নিহত হৈছিল। অঞ্জনা মালাকাৰ বুলি এগৰাকী মহিলা আছিলে। প্ৰায় দীৰ্ঘদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ যোৱাকালি মহিলাগৰাকীৰ মৃত্যু হৈছিল। মহিলাগৰাকীক অন্তিম সংস্কাৰৰ বাবে শ্মশানলৈ লৈ যোৱা হৈছিল। শ্মশানখন পানীৰে ভৰ্তি হৈ আছিলে বানপানীৰ কাৰণে। সেয়েহে নাও লৈ গাঁৱৰ মানুহে শ্ৰীমতী মালাকাৰৰ মৃতদেহটো সংস্কাৰৰ বাবে লৈ গৈছিলে। ঘূৰি আহোঁতে 26গৰাকী মানুহ টুলুঙা নাওখনত উঠি উভতি আহিবলৈ চেষ্টা কৰে। নাওখন দুৰ্ঘটনাত পতিত হয় আৰু প্ৰায় একেটা পৰিয়ালৰে 5গৰাকী লোক নিহত হয়। দুৰ্ভাগ্যক্ৰমে এই 5গৰাকীৰ ভিতৰত শ্ৰীমতী অঞ্জনা মালাকাৰৰ স্বামীও ইয়াৰ ভিতৰতে 5জনৰ ভিতৰতে আছিল। নিয়তিয়ে স্বামী স্ত্ৰী দুয়োগৰাকীকে একেলগে এই সংসাৰৰ পৰা আঁতৰাই লৈ গ'ল। চিমেলিতোলা গাঁৱত গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি সমবেদনা জনালোঁ আৰু চৰকাৰৰ পৰা সামান্য অনুদান হিচাপে 4 লাখ টকাকৈ মৃতকৰ পৰিয়ালকেইটিলৈও আগবঢ়ালোঁ। ৰংজুলিৰ পৰা চিমেলিতোলা প্ৰায় 16 কিলোমিটাৰ ভিতৰত সোমাই যাব লাগে। ঘূৰি আহোঁতে বিভিন্ন স্থানত গাড়ীখন ৰখাই মানুহক মাত কথা দিয়াৰো সুবিধা পালোঁ। ৰংজুলিৰ পৰা গুৱাহাটীলৈ উভতি আহোঁতে বাটতে দক্ষিণ কামৰূপ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়। দিনটো একো খোৱা হোৱা নাছিল কাৰণে দক্ষিণ কামৰূপ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়তে আমি অশোক সিংহাল আৰু মই এখন ৰুটি খাওঁ। বিধায়ক হেমাংগ ঠাকুৰীয়াই আমাক আতিথ্য আগবঢ়াই বিধায়কগৰাকীকো ধন্যবাদ জনাইছোঁ।